আপোনালোকে দেখা পাইছে মোৰ লগত এটা কণমানি ভাইটি আছে। আচলতে সেই কণমানিটিয়ে নতুনকৈ ঢোল বজাবৰ কাৰণে মানে আৰম্ভ কৰিছে। দেখা পাইছে, আপোনালোকক দেখুৱাই দিছোঁ। তো এতিয়া ভাইটিয়ে এইটো চালনা চলাব, এতিয়া বজাব। ভাইটি তুমি আৰম্ভ কৰি দিয়া। ভাষা নাই, কি বুলি ক'ম আপোনালোকক, ভাষা নাই। কিহত পঢ়িছা? 5ত পঢ়িছে। দেখা পাইছে, ডাঙৰ মানুহে যোনটো দিলে নহয়, ডাঙৰ মানুহেও কিন্তু নোৱাৰিব। এইটোৱে ক'লো। এনে বয়সটো কিমান মান আছে? 10 বছৰ। 10 বছৰ বয়সতেই এনেকুৱা ৰগৰ দিছে, আৰু ডাঙৰ হ'লেতো গোটেই ফালি পঠিয়াব। ইমানখিনিয়ে ক'লোঁ। আৰু কি বজাব জানা? 1 নম্বৰ পালাচ। বজা দে। 1 নম্বৰ পালাচ বজাব দিয়া। শুনক, শ্বেয়াৰকৈ মাৰিব কিন্তু দেই, শ্বেয়াৰ নমকে নাথাকিব। মানে ভাইটিটোক অসমত প্ৰত্যেকজন মানুহে চিনি পোৱাকৈ, দেখা পোৱাকৈ শ্বেয়াৰ কৰি দিব। আৰু বজা বজা। শুনা পালে? চিন্তা কৰক, আপোনালোকে আশীৰ্বাদ কৰিব। আচলতে ৰাইজে নখ জোকাৰিলে নৈ বৈ বুলি কয়। আপোনালোকে আশীৰ্বাদ কৰিব। আচলতে আপোনালোকে যদি আশীৰ্বাদ কৰে নহয়, আমাৰ কণমানিটি বহুত মানে আগলৈ আগুৱাই যাব। বাকী ধৰি লওক, এইবিলাক ক'ত শিকিছা? ছাৰে শিকাইছে ন? কিমান দিন হৈছে এনে শিকি থকা? দিন হ'ল ন? আচ্ছা, বাকী ধৰি লওক এনেকৈ মুখে গান চান গাই হ'লেও সেইটো নাই শিকা? গান চান মানে শিকি আছে, মানে আগলৈ মানে গানে হেতি আপোনালোকে পাব। বাকী আজি আপোনালোকক চিনাকি কৰাই দিছোঁ। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আপোনালোকে কমেণ্ট কৰি দিব। অনাগত দিনত মই ভাইটিৰ ওচৰলৈ আহিম, আকৌ সুন্দৰ ভিডিঅ' প্ৰেৰণ কৰি দিম। বাকী ইমানখিনিয়ে ক'লোঁ। বাকী তুমি সুন্দৰকৈ এইবিলাক শিকি থাকিবা দেই, ঠিক আছে? তাৰ ভিডিঅ'টো ইমানখিনি আছিল। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। তো এই ভিডিঅ'তে সামৰণি মাৰিছোঁ। ধন্যবাদ।